তো গাইজ অপাৰ সফলতাৰ পাছত আজি আমি আকৌ এটা ভিডিঅ' বনাবলৈ আগবাঢ়ি আহিছোঁ গতিকে আহক ভিডিঅ'টো চাওঁ এই চোৰৰ বাচ্চা এডিটৰটো আজি অকণমান ভাং চাং খাই লৈছে ঠিক নাই আৰে বিলাক আমাৰ ভাল ভাল মানুহে চাই আমি ইমান অসভ্য ভিডিঅ' নলগাওঁ দেই আমি ইমান সৰি গাইজ সৰি এডিটৰটোৱে ইণ্টাৰপ্ট কৰাৰ কাৰণে মই আপোনালোকক সৰি কৈছোঁ প্লিজ বেয়া নাপাব দেই সৰি মিউজিক সুদূৰ ভাই এডিটৰ আকৌ যদি মাজত খুমালি নহয় তোক কেলা পাঠক দিম মাথা এটা ফালি দিম কিন্তু কৰিছোঁ গতিকে আহক এডিটৰটোক বাদ দি আমি এনেকুৱা এটা টপিকৰ ওপৰত কথা পাতিবলৈ গৈছোঁ কিন্তু নাপাতিলেও কোনো কথা নাই কিন্তু আমি পাতিম মানে বন্ধুসকল আমাৰ ল'ৰালিকালটো কেনেকুৱা আছিল মানে কিমান ধুনীয়া কিমান সুমধুৰ কিন্তু আজিকালি চোৰৰ বাচ্চা পোৱালীকেইটা কেলাৰ ভালকৈ গাখীৰ খুৱাব নেৰোঁতে ধৰক মোবাইল এটা দি দিয়ে আৰু এনেকুৱা এটা ইণ্টাৰনেটত ভিডিঅ' বনাই ইনষ্টাগ্ৰামৰ ৰিল বনাই মানে কম কি গতিকে আহক তেনেকুৱা দুটামান ৰিলৰ ওপৰত অকণমান আলোচনা বিলোচনা কৰিবলৈ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু যদি মোৰ চেনেলটোত প্ৰথমবাৰ ভিজিট কৰিছে তেনেহ'লে আৰে চাই কৈছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি পিনে আজৰি হৈ লওক গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ মোক দেখি ভাল লাগিছিলে বা মুখখন লিপষ্টিকটো মানে ভুলকৈ লগাই দিলোঁ নেকি আপুনি মানে ক'ব আৰু মানে ভালেই হৈছে লিপষ্টিক আপোনাৰ কি চেহেৰা পাতিও ভাল এনেকৈ মানে কিবা এটা ক'ব আৰু মানে কিবা এটা ক'লেই হ'ব আৰু মানে এইবিলাক মানে হৈ যায় মই ক'বই পৰা নাই আৰে মাৰ বাপেৰ ক'ত তোমাৰ হে মা দেউতা ক'লে গ'ল মা দেউতা কি ঘৰত ঘাঁহ কাটি আছে নেকি তুমি পঢ়া শুনা বাদ দি কৰি কি আছা মানে মইনা তুমি যদি এনেকৈ জীৱনটো যদি কেলা মোক দেখি ভাল লাগিছিলে বা হ'ব মাইনা হ'ব বহুত ভাল হৈছে বহুত ধুনীয়া হৈছে তোমাক কমেণ্টত তুমি এপ্ৰিচিয়েশ্যন ল'লেও তুমি সেই কমেণ্টটো তুমি পঢ়িবই নোৱাৰিবা বেলেগক দেখাই পঢ়িব লাগিব কমেণ্টটো চাচোন মোৰ ভিডিঅ'ত কমেণ্ট এটা দিছে কেনেকুৱা লাগিছে আৰে পঢ়া শুনা কৰি পিনে IAS IPS হ'ব লাগে কিন্তু নাই ইনষ্টাগ্ৰামত কেলা ৰিলহে দিব এটা কথা কওঁ লাজ নহয় চেষ্টা কৰা তুমিও পতাব পাৰিবা মোক এই পোৱালি তই মাৰ বাপেৰৰ গাখীৰ প্ৰথমে এৰিলি সেইটো প্ৰথমে কনফাৰ্ম কৰি লয় এতিয়া তই মাৰ গাখীৰ এৰিলি নে নাই বিচনাত মুতনে নাই আগতে সেইটো চাই ল'ব বিচনাৰ পৰা উঠাৰ পিছতে তই বিচনাখন এবাৰ চেক কৰি চাবি বিচনাত মই মুতিছোঁ নে নাই ৰাতি গম পাইছোনে নাই মানে এইডাল থিয় হৈছিলে না ঠিক নাই প্ৰেমত পৰিবলৈ তাৰ এটা কথা কওঁ লাজ নহয় চেষ্টা কৰা মানে মোবাইলটো ইনষ্টাগ্ৰাম পালে তই খালি ছোৱালী পটোৱা বাহিৰে বেলেগ একো জীৱনত একো লক্ষ্যই নাই হে IAS IPS কোন হ'ব তই যদি এনেকৈ ইনষ্টাগ্ৰামৰ ৰিল চিল বনাই পিনে ইনষ্টাৰ হৈছে IAS IPS কোন হ'ব পচা চব্জি কোনে বেচিব হে এনেকুৱা বেয়া কথা পতাব পাৰিবা মোক ভাইটিয়ে পটোৱা পটোৱাই বাদ দিয়া প্ৰথমে তুমি পঢ়া শুনা কৰি অকণমান ডাঙৰ মানুহ হৈ লোৱা কমচে কম এটলিষ্ট 18-20 বছৰটো হৈ ল'ব দিয়া কমচে কম হে ইমান উৎপাত কি লাগিছে প্ৰেম কৰিবলৈ আজি মই এটা আউটফিট বনাইছোঁ আউটফিটটো একবাৰ এক্সপ্লেইন কৰি দিওঁ নকৰিবি ভাই নকৰিবি একদম নকৰিবি বহুত ফটোৱা লাগিছে বহুত ফটোৱা আজি মই এটা আউটফিট বনাইছোঁ পেটকুলি বয়সতে ভাঙৰ চিলিম তিলিম টানিবি এইকণ হোৱাৰ পিছত এই ফুলা কাপোৰ পিন্ধি নিজকে কুল দেখুওৱা কি জেনেৰেশ্যন zen-g আবে গাণ্ডু জেনেৰেশ্যন বুলি কয় বুজিছনে একবাৰ এক্সপ্লেইন কৰি দিওঁ আৰু কি ইমান ফুলা যে মানে কিয় মানে কিয় মানে আৰে এইখিনি কৈ পিনে এক্সট্ৰা কৈ পিনে যদি আৰু এটা কাপোৰ চিলাব কয় ন আৰু এটা চাৰ্ট পেণ্ট বনি যাব মানে দুটা কাপোৰৰ পৰা অকলে পিন্ধি আছে আউট অফ 10 কিমান ৰেট কৰিবা আবে 0 আউট অফ 10 0 ডিজাৰ্ভ নকৰ তই আৰে বহুত বকৱাছ লাগিছে ভাই নবনাবি নকৰিবি বহুত বৌ নকৰিবা প্লিজ নকৰিবা বৌ না বৌ না বৌ বেঞ্চন মিছন পাছ আৰে মিছন পাছ হৈ গ'ল বেঞ্চন মানে ৰাইজসকল মই কি ক'ম মানে মই এটাই কথা কয় এনেকুৱা আধা পাকল মানুহবিলাকৰ বিষয়ে এই পিছফালে যে খাম্বাটো দেখিছে খাম্বাটো ওপৰত উঠাই পিনে তবংকা তললৈ পেলাই দিব লাগে তেতিয়াহে এটা মানে অকণমান শিক্ষা পাব আৰু বন্ধুসকল এটাই মোক চেলেঞ্জ দি আছিলে তই বোলে ৰাস্তাত পানীত বোলে তই বাগৰিব নোৱাৰ তই বাগৰি দেখাই আছো কেলা অসমৰ পুলিচ ছুপাৰষ্টাৰৰ ভায়েক আপোনাকো এই খাম্বাটোৰ ওপৰত উঠাব লগা হৈছে আহিব কেতিয়াবা ইয়াতে উঠি যাব থপকে মানে এনেকৈ পানীত নামি আপুনি প্ৰমাণ কৰিবলৈ বিচাৰে কি মানে কি এইবিলাক ভিডিঅ' নলগাবি কেলা এইবিলাক ফটোৱা ভিডিঅ' কিয় লৈছ সুদূৰ ভাই তোক মই কেলা গোটেইটো জল পৰাই একেবাৰে মানে কম কিয় মানে গোটেইটো জল পৰাই ধৰিলে গোটেইটো একেবাৰে আগৰ পৰা গুৰিলৈকে মানে মুৰ্গা ৰ'ষ্টাৰ তই মোৰ ৰ'ষ্ট কৰি ভিডিঅ' বনাই ভিউজ লৈ নিজকে পাইছ ছুপাৰষ্টাৰ কিন্তু মই তোৰ মুখত ভৰাই দিম মোৰ কলা কিং চাইজৰ 5 ষ্টাৰ তাৰপিছতে গম পাবি কোন আচল ছুপাৰষ্টাৰ মৰিগাঁও ৰস্তাৰ বিষয়ে মই বৰ বিশেষ একো নকওঁ কিন্তু তোমাৰ বিষয়ে এটাই কথা কওঁ কেলা ছুপাৰষ্টাৰ এই কয়লা খাদানত কাম কৰাই মজদুৰ কেইটাৰ পৰা পকেট মাৰা তুমি সেই চুৰটো নহয় জানো ই ঘূৰা পিছফালে থকা চুলিকেইডাল মূৰত আনি পিনে লগাই পিনে এনেকৈ জোকাই তাক কুল ছুপাৰষ্টাৰ বুলি নকয় আমাৰ সাধাৰণ গাঁৱলীয়া ভাষাত কি কয় জানানে ধুৰন্ধৰ
মানে এহেঁতৰ বিষয়ে মই শেষত এটাই বা দুটাই কথা ক'বলৈ গৈছোঁ মানে ইমান যে দুনিয়াখনত ক্ৰাইচিছ হৈছে ক'ৰবাত ইকনমিক ক্ৰাইচিছ ক'ৰবাত বোমা বিস্ফোৰণ হৈছে ক'ৰবাত বানপানী হৈছে ক'ৰবাত চাইক্লন হৈছে ক'ৰবাত কিবা হৈছে ক'ৰবাত দুৰ্ঘটনা হৈছে ক'ৰবাত গ্লেচিয়াৰ উতৰি আহি পিনে বানপানী সৃষ্টি কৰিছে মাক কচম কৈছোঁ এনেকুৱা দুটামান প্ৰলয় আহি পিনে এই কেইটামান আৱৰ্জনাক যদি ধুৱাই লৈ যায় ন মাক কচম কৈছোঁ মই বহুত ভাল লাগিম মানে দিল খুচ হৈ যাব আৰু হয় প্ৰথমে এইজনীক নে এইজনী বেছি নকওঁ মই একো নকওঁ তো বাছ গাইছ আজিলি ভিডিঅ'টো ইমানেই বতৰ দেখিছেই সন্ধিয়া অৱস্থা গতিকে ইমান কষ্টকৈ আপোনালোকে ভিডিঅ' বনাওঁ গতিকে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি কিয় নোযোৱাকৈ থাকেনো বা বাকী জয় অসম মিলতে হে নেক্সট ভিডিঅ' में तब तक के लिए